শান্তিত থাকিব পৰা নাই। কালৰ কথা পাতিছো এনেকুৱা আৰু কেতিয়াও নহয় চোৱা, প্ৰমিছ কৰিছো। ছোৱালীৰ লগত কথা পতা দি পাতি আছে যে ভুলেই হ'ল নেকি? এইবাৰৰ কাৰণে ক্ষমা কৰি দিয়া মোক, আগলৈ আৰু এনেকুৱা কেতিয়াও নহয় প্লিজ। পাই লুটু বাবা, কাৰ লগত কথা পাতি আছ? কাক ক্ষমা খুজি আছ তই? মোৰ এই কলিজাটোৰ লগত কথা পাতি আছো। হা? অ কলিজা। তাকে ইয়াক সুধিছো বোলো, এইকেইদিন যে অকলে এৰি থৈ গলো, কিজানি সি কিবা বেয়া পাইছে নেকি? কি কলে কদাই? বেয়া নাই পোৱা বুলি কৈছে নে?